পুৱাই খোৱাৰ পৰা উঠি মানে মনটোৱে ভাল লাগি আছে, যিহেতু আজি বৰষুণ দিছে বহুত দিনৰ মূৰত, এইকেইদিন পুৰা গৰম হৈ আছিলে। আৰু আমি ল'ৰা কেইটামান আহিছো গাঁৱৰে তুলনি বিয়াখনত অলপ সিটো সিটো কাম কৰি দিবৰ বাবে। আৰু ময়ো এইফালে ধুনীয়াকৈ চকীত বহি ল'লো আৰু সমস্ত শক্তি প্ৰয়োগ কৰি হাৱা ভৰাই আছে বেলুনত। আৰু এইফালে বেলুনত হাৱা দিওঁতে মানে মোৰ শক্তি নাইকিয়া হৈ গৈছে, বেলুন ফুলাব নোৱাৰা হৈ গৈছো। আৰু আপোনালোকৰ বেলুন ফুলাবলৈ ভয় লাগে নে নালাগে নাজানো, কিন্তু মোৰ বেলুন ফুলাবলৈ বহুত ভয় লাগে। মানে বেলুনটো যিমানেই ডাঙৰ হৈ গৈ থাকিব মোৰ বুকুখন সিমানেই ধপ কৰি গৈ থাকে। মোৰ দৰে কাৰ হয় কমেণ্ট এটা কৰি দিব। যদিও বিয়া ঘৰত গাভৰু ছোৱালী নাই, মানে আমি জোকাবলগীয়া ছোৱালী নাই, তথাপি অকমানি ছোৱালীজনীকে জোকাই আছো। আৰু যিহেতু বেলুন ফুলাবলৈ মোৰ ভয় লাগে, সেইবাবে ইহঁতকে ফুলাবলৈ দিছো। আৰু ইয়াক বেলুনে ঢাকিয়ে পেলালে আৰু ইহঁতে ধুনীয়াকৈ কামখিনি কৰি আছে। আৰু এই আছে ওপৰখন, আজিকালি কিনো পেণ্ডেলটোহে মেইন। যিহেতু বেলুন ফুলালে বুকুখন ধপ কৰে, সেইটো ভয়তে ময়ো চাইডত ৰখি সিহঁতক কামবিলাক কৰিবলৈ দি আছো। আৰু এইফালে কইনা গা ধোৱা ঠাইকণ ইহঁতে সজাই আছে আৰু ইহঁতৰ লগত ময়ো আছো আৰু অলপমান লাগি ভাগি। আৰু মইতো নাজানোৱে ভালদৰে, ইমান সিহঁতৰ পৰা চাই কৰো। আৰু ইহঁতক সকলোকে বিয়া ঘৰতে থৈ ময়ো ঘৰলৈ আহিলো, যিহেতু মোৰ এফালে যাবলগীয়া আছে।